हेलो देखो हने হয় হয় मो WhatsApp नंबर जा मेसेज কৰি আছে চালি বুলি মেছেজ কৰি আছে যে কেলে মো WhatsApp নম্বৰটোত চালি বুলি মেছেজ কৰি আছে যে কেলে কাৰ ফোন কি মই গোলাঘাট Oh yes daddy কোনে ক'লে মই কেশৱ দাস কেশৱ দাস হয় কি ক'লে মোৰ WhatsApp নম্বৰটোত মানে আপোনাৰ মানে মেছেজ আহি আছে ছোৱালী বুলি মেছেজ কৰি আছে নেকি আপোনাৰ নম্বৰটোলৈ মই মেছেজ কৰিছিলোঁ হয় কেতিয়া আহিয়ে থাকে মানে যেতিয়া ন দিন ৰাতি কথা নাই ন বজালৈকে আহে আৰু अच्छा हमको सिखा रिया है अच्छा देखी मैसेज কৰিছে নেকি বোলো চাব লাগিব কি ছোৱালী ডিপি দেখি পেলাই নেকি মেছেজ কৰি থাকিব নেকি মই তেনেকে কৰা নাই বাৰু আপুনি মেছেজ কৰি নাথাকিব ছোৱালী ডিপি দি থোৱা আছে মোৰ ভণ্টি ফটো দি থোৱা আছে দেখিবলৈ একদম স্বৰ্গৰ প্ৰেছৰ দেখিয়া মই কেশৱ দাস হয় আপুনি নকলে আপোনাৰ মোবাইল আপুনি নকলে কোনে কৰিব নাই আপুনি নকলে কোনে কৰিব আৰু কৰা নাই বাৰু এক নম্বৰ কথা আৰু তেনেকুৱা নাম্বাৰ মোৰ ওচৰত নাই মোবাইলত কি আছে জানো নিজে নিজে মেছেজ ছোৱালী ফটো দেখিলো আগৰবাৰ মানে আপোনাৰ কি কম এই বিশ্বকৰ্মাত এই যোৱাবাৰ ভালকে ধৰা নহল চাফ মাৰি অকমান মানে পইচা পাতি অসুবিধা আছিলে চাফ কিনিব নোৱাৰিলো আগৰ পুৰণা চাফ আছিলে মানে চাফ হৈ ধৰি দিছিলো কোনে ক'লে বাৰু মই কেশৱ দাস মই গৈয়ে আছো দেখোন নামটো ঠিক আছে বাৰু হ'ব দিয়ক হেল্ল' কাটি নিদিব আকৌ কথা পাতিও ভাল লাগিছে কওকচোন কথা পাতিও ভাল লাগিছে মানে লাগিব নেকি ডিপি দি আকৌ মানে দি থোৱা আছে যে মানুহকে পঠিয়াই দিম তেতিয়া ঘৰৰ পৰা ঘৰৰ পৰা মানুহ পঠিয়াব নহয় 7 দিনমান পাতি দিলে ৰামধেনুখন লিখা কৰি দিম বুলি 7টা ৰং জীৱনটো তেনেকে হ'লে বেয়া হ'ব নহয়
ৰঙা কলা কোলা হালধীয়া কমলা পৰা ধৰিলো বেঙুনীয়া ধৰিলো চব তেনেকৈ হ'লে বেয়া হ'ব হ'ব দিয়ক তেতিয়া মই কল এটা কৰিব হয় নেকি হেল্ল' হেল্ল' দিগদা এইটো পেংকল আছিলে দেই নহয় মই সিহঁতৰ ঘৰ ওচৰে নাই সিহঁতৰ ঘৰ আছে মানে মই মানে কি নাই শুই আছিলো অলপ ফোন কৰিছিলো অলপ আগত হয় এখন জাষ্ট কৰা নাই আৰু মাতটো মানে ধৰিব পৰা নাই যে নামটো পতকে কেশৱ বুলি কৈছে গোলাঘাটৰ কৰিছে মই মেছেজো কৰা নাই ন তেনেকে বেয়া চাই নাপাব একো নাই বেয়া নাই পোৱা চেনেলটোৰ বিষয়ে অকণমান কৈ দিয়ক চেনেলটো কোনটোত হেৰি আপলোড হ'ব মোৰ আছামিজ মিক্সাৰ বয় আছামিজ মিক্সাৰ বয় হয় কৈ দিয়ক মানে যদি ভিডিঅ'টো ভাল লাগে মানে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব চেনেলটোৰ নাম কি আছিলে আছামিজ মিক্সাৰ বয় চেনেলটো হেল্ল' ফ্ৰেণ্ডছ যদি ভাল লাগে আছামিজ মিক্সাৰ বয় চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰি দিব আৰু মানে কি ভিডিঅ'সমূহ এনেকুৱা ভিডিঅ'সমূহ যদি আগলৈ চাই থাকিবলৈ পাব আৰু সিমানে আৰু ভাল লাগিলে বাৰু দেই বেয়া লগা নাই খালি অকণমান সন্দেহ এটা হ'ল মানে হয় নহয় মানে কি কোনে কৈছে আৰু তেনেকে আগতৰ পৰা মানে কৰিছিলে এজনে আৰু মই নিজেও কৰিছিলো যে অকণ সন্দেহ এটা হৈছিলে থেংক ইউ আৰু থেংক ইউ খালি লিংকটো দিবা ঠিক আছে চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিম আৰু দেই ঠিক আছে ঠিক আছে হ'ব দিয়া